গুড মৰ্নিং বন্ধুসকল, সাইক্লিং এণ্ড এক্সপ্লৰিং চেনেলৰ আন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৱৰ্ল্ড বাইচাইকেল ডে। 2018 চনৰ এপ্ৰিল মাহত ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলিয়ে জুনৰ 3 তাৰিখটো ৱৰ্ল্ড বাইচাইকেল ডে হিচাপে ঘোষণা কৰিছিল। এটা বিশ্বাসযোগ্য, নিকা আৰু ইক' ফ্ৰেণ্ডলি ট্ৰেন্সপৰ্টৰ মাধ্যম হিচাপে চাইকেলখনৰ যিসমূহ উপকাৰিতা, সেইসমূহ উপকাৰিতা মানুহৰ মাজত প্ৰচাৰ কৰাই হৈছে এই ৱৰ্ল্ড বাইচাইকেল ডে উদযাপন কৰাৰ মূল উদ্দেশ্যটো। চাইকেলৰ বহুত উপকাৰিতা আছে, মানুহে বহুত জানে এই বিষয়ে, আৰু আমিও এই উপকাৰিতাসমূহৰ বিষয়ে কৈ যাম। গতিকে সকলোকে ৱৰ্ল্ড বাইচাইকেল ডেৰ শুভেচ্ছা জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। এতিয়া আমি আছোঁ টিয়ক SBI সন্মুখত। ইতিমধ্যে আমাৰ লগত বিকাশ দা আৰু নৱজ্যোতি আহি উপস্থিত হৈছেহি। বাকীসকল ৰাইডাৰ্ছ আহিবলৈ বাকী আছে, গতিকে তেওঁলোক আহি আছে। আমি ইয়াৰ পৰাই আজি এই ৱৰ্ল্ড বাইচাইকেল ডেৰ ৰাইডটো ষ্টাৰ্ট কৰিম। এতিয়া আমাৰ আজি এই ৰাইডটোত যিসকলে অংশগ্ৰহণ কৰিব সেই সকলো আহি উপস্থিত হৈছেহি। গতিকে আমি এই টিয়ক SBI ফ্ৰণ্টৰ পৰাই আমাৰ এই ৰাইডটো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে ব'লক আৰম্ভ কৰোঁ। এতিয়া আমি টিয়কৰ পৰা ওলাই প্ৰায় 2 কিলোমিটাৰমান চলাইছোঁ আৰু এনেকৈ আমি প্ৰায় এটা ক্লাবৰ লগত এবছৰমানৰ পৰা চলাই আছোঁ, স্পিনাৰ্ছ ক্লাব। আমি প্ৰথম পৰাই জড়িত আছোঁ। এতিয়া এবছৰ হ'ব আৰু এনিভাৰ্চাৰী পাতিব লাগিব, সেইবিলাকো দেখাম বাৰু। চাইকেল চলোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, সেইটো চবেই জানেই। আমাৰ হাই প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, কেলৰি বাৰ্ণ কৰে, তাৰপৰা ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে, ইমিউনি ছিষ্টেমটো ষ্ট্ৰং কৰে, তেনেকুৱা বিভিন্ন আছে। আপোনাৰ গাঁঠিবিলাক ষ্ট্ৰং কৰে, আৰু হৈছে বহুত পইচা ৰাহি কৰে। কাৰণ দৈনন্দিন জীৱনৰ কিছুমান কাম আছে যিবিলাক আপোনাৰ বাহনখন নিনিলেও কৰিব পাৰি, সেইবিলাক কাম চাইকেলৰ যোগেদি কৰিব পাৰি। এতিয়া আমাৰ বহুত বস্তু ৰাহি হয়, আপোনাৰ পৰিৱেশৰ ওপৰতো বিভিন্ন ভাল প্ৰভাৱ পৰে। সেইকাৰণে এইবিলাক আমি চাইকেল চলাই আছোঁ আৰু। ৰাইজ, এই যে আমি যাতায়াতৰ মাধ্যম হিচাপে বাইক গাড়ী ব্যৱহাৰ কৰোঁ, এইসমূহে বহু কম বেছি পৰিমাণে পৰিৱেশ দূষিত কৰি আহিছে। গতিকে আমি স্পিনাৰ্ছ ক্লাবৰ মেম্বাৰসকলে, মই অভিজিতে, আমি ভাবোঁ যে চাইকেলখনকে যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি। যদি আমি চাইকেলখনকে যাতায়াতৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ, আমাৰ দৈনন্দিন জীৱনত যিমান সম্ভৱ চাইকেলখনকে ব্যৱহাৰ কৰোঁ, তেনেহ'লে বহু পৰিমাণে পৰিৱেশ প্ৰদূষণৰ পৰিমাণ কমি আহিব। গতিকে আপোনালোকে এই বিষয়ত কি ভাবে কমেণ্ট ছেকশ্যনত জনাই দিবচোন। মজা মজা কেনেকুৱা লাগিছে? ভাল লাগিছে। আজিতো বিশেষ ৰাইড, বৰ দূৰ নহয়, 14 কিলোমিটাৰ। আমাৰ মানে ওচৰ ৱাৰ্ম আপ। এইটো একচুৱেলি এইটো কাৰণে কোৱা নাই, আজি কিবা ৱৰ্কআউট কিবা ফুৰিবলৈ যাম কাৰণে কোৱা নাই। গানটা বাজি আছিলে, অফ কৰি ল'লোঁ। একচুৱেলি আজি এইটো কাৰণে কোৱা নাই যে আমি কিবা আজি ফুৰিবলৈ যাম বা কিবা নহয় কোৱা নাই। মেইন কথাটো হ'ল আমি আজি মানুহৰ মাজত মানে সজাগতাটো আনিবলৈ চেষ্টা কৰিছোঁ যে চাইকেল চলাব লাগে, চাইকেল চলালে কি উপকাৰিতা হয়। আমি এখন বেনাৰ বনাই আনিছোঁ 10টা উপকাৰিতা লৈ, আৰু লগতে গছ পুলি ৰুব লাগে, আৰু লগতে মাস্ক পিন্ধক। মাস্ক পিন্ধি আছোঁ আমি, চাইকেল চলাৰ সময়ত পিন্ধিব নোৱাৰিব, কিন্তু এইখিনি আমাৰ আজি মেইন কাৰ্যসূচী। একচুৱেলি আজি কোনো ৰাইড নহয়, কোনো ফুৰিবলৈ নহয়। আজি আমি কৰিছোঁ বিশ্ব বাইচাইকেল দিৱস 2000। আমাৰ ক্লাবৰ ফালৰ পৰা চলাইছোঁ আজি ক্লাবৰ ফালৰ পৰা চলাইছোঁ, আৰু আপোনালোকৰ বাবে চলাইছোঁ। ধন্যবাদ। এয়া কাকজান পাইছোঁহি আমি। এয়া মৃণাল দা, পিছত নব আহি আছে। মৃণাল দা, কেনেকুৱা লাগিছে? ভাল লাগিছে খুব। আজি তাতে এটা বিশেষ দিন আমাৰ কাৰণে আৰু সকলোৰে কাৰণে আচলতে।
চাইকেল দিৱসটো আচলতে পালন কৰিব লাগে আৰু লগতে সজাগতামূলক এটা মানুহৰ মাজত সজাগতা এটা সৃষ্টি কৰিব লাগে যে চাইকেল চলোৱা আমাৰ উপকাৰিতাটোৰ ওপৰত। গতিকে সেইটো উদ্দেশ্য লৈ আমি আজি আহি আছোঁ। গতিকে আহকচোন আপোনালোকো আমাৰ লগত থাকক, আমাক সহায় সহযোগ কৰক, চাই থাকক। নৱ আজি আমাৰ লগত প্ৰথম ওলাইছে, সিও এনেকৈ মাজে মাজে ওলাই থাকিব হেনো আমাৰ লগত। আজি প্ৰথম আহিছোঁ চাইকেল দিৱস উদযাপন কৰিবলৈ পাই ভাল লাগিছে সকলোৰে লগত। চাইকেল চলাই থাকক সকলোৰে কাৰণে ভাল, এটা ভাল এক্সাৰচাইজো হয়, চবৰ কাৰণে হয়। ইফালে আপোনাৰ পেট্ৰলতো দাম দেখিছে কিমান বাঢ়িছে, সেইকাৰণে সকলোৱে চাইকেল চলাই থাকক। ঠিক আছে নৱই কৈছে এতিয়া চলাই থাকিব ৰাইজে। আমি এতিয়া আহি লাডুগড় চাৰিআলি পালোহি। আমাৰ ৰাইডটো ইমানটোলৈকে আছিল, তিয়কৰ পৰা লাডুগড় চাৰিআলি। এতিয়া খন্তেক ইয়াতে ৰৈ আমি আকৌ আমাৰ তিয়কলৈ উভতি যাম। আজি আমাৰ লগত এজন নতুন ৰাইডাৰ আছে, পলাশ ছাৰ। গতিকে কি ক'ব আজিৰ দিনটোৰ বিষয়ে? আজি যুৱ প্ৰজন্মক আহ্বান জনাম চাইকেল চলোৱাটো এটা হবি হিচাপে ল'বৰ কাৰণে, কাৰণ যিহেতু এটা ইক' ফ্ৰেণ্ডলি পৰিৱেশ অনুকূল পৰিৱেশনৰ মিডিয়াম হয় এটা। তো এইটো মানে যদি আপুনি মিডিয়াম হিচাপে চবেই লয় যুৱ প্ৰজন্মই নিজৰ দেহটো সুস্থ ৰখাৰ উপৰিও মানসিকভাৱে খুব সবল হোৱা যায়। মানসিকভাৱে যেতিয়া সবল হয় তেতিয়া মানুহ মানে ৰোগমুক্ত হৈ থাকে। চ' এতিয়া যুৱ প্ৰজন্মই যিহেতু বেছিভাগ ভিডিঅ' গেম, টিভি এনেকুৱাবিলাকতে ব্যস্ত হৈ থাকে মেক্সিমাম। চ' সকলোকে মই জনাম তেওঁলোক তাতো ব্যস্ত থাকক, কিন্তু দিনটোৰ মেক্সিমাম এঘণ্টা আধা ঘণ্টা সময় যদি তেওঁলোকে চাইকেলখন চলায়, যিকোনো চাইকেল, ই যদি অকল ৰাইডাৰ চাইকেলেই হ'ব লাগিব এইটো নহয়, যিকোনো চাইকেল যদি চলায় তেখেতসকলৰ যথেষ্ট উপকৃত হ'ব বুলি আমি ভাবোঁ। মই যিহেতু নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মই আগতেও চাইকেল চলাইছিলোঁ, কিন্তু মই প্ৰফেচনেলভাৱে কলেজৰ পৰা চাইকেল চলাওঁ। চাইকেল চলোৱাৰ পাছত মই নিজেই বহুত উপকৃত হৈছোঁ, মানে বহুত ষ্ট্ৰেছৰ পৰা মুক্ত হৈ থাকিব পাৰি। ভাল লাগিছে আজি এইটো আহি পেলাই, ধন্যবাদ। আপুনি কিমান চনমানৰ পৰা চাইকেল চলাই আছে? মই 1996ৰ পৰা চাইকেল চলাই আছোঁ। গতিকে ভাবক 96ৰ পৰা চাইকেল চলাই আছে। গতিকে আজি প্ৰফেচনেল নহয়, কিন্তু মই চলাওঁ যেতিয়াই টাইম পাওঁ তেতিয়াই চলাওঁ। মই অফিচলৈ চাইকেল লৈ আহোঁ, আগতে ইউনিভাৰ্চিটিত পঢ়োঁতো হোষ্টেলৰ পৰা ইউনিভাৰ্চিটিলৈ চাইকেল লৈ যাওঁ। তো যথেষ্ট ভাল এটা পৰিবহণৰ বাহক হয়। তো আপোনালোকে এইটো সকলো যুৱ প্ৰজন্মকে মই আহ্বান জনাম যাতে ইয়াক আপোনালোকে নিজৰ এটা ট্ৰেন্সপৰ্টেশ্যনৰ মিডিয়াম হিচাপে গ্ৰহণ কৰে। সেইটোৱে আজিৰ দিনটোত আমি সকলোকে অনুৰোধ জনাইছোঁ যে অকল গোটেই দিনটো ঘৰতে সোমাই থাকি ভিডিঅ' গেম বা মোবাইলতে ব্যস্ত নাথাকি প্ৰায় এঘণ্টা হ'লেও আপোনালোকে চাইকেল চলাওক। শৰীৰটো, মনটো আৰু লগতে আমাৰ পৰিৱেশ সুস্থ কৰি ৰাখক। চৌমাৰ হয়, কেনেকুৱা লাগিছে? মজা বহুত ভাল লাগিছে। বহুত দিনৰ মই চাইকেল চলাবলৈ পাইছোঁ, বহুত ভাল লাগিছে। ইয়াৰ কি হ'ল মানে কেছটো, ইয়াৰ নিজৰ চাইকেলখন চুৰ হৈ গ'ল, সেইকাৰণে ই এতিয়া ভাইকৰ চাইকেলখনকে লৈ আহিছে। কিন্তু আহিছে যে সেইটোৱে ভাল লাগিছে আমাৰ কাৰণে। সি এনেকৈ আহি থাকিব কৈ আছে আৰু চাওঁ তাকে কি হয়। আৰু নিজে এখন কিনিবহে নতুন সোনকালে ল'ম। সেইটোৱে আৰু চৌমাৰৰ লগতে এতিয়া বৰ বেলেগ আলহী এটাক আহি গ'ল, বৰষুণটো, যিটো কাৰণে আমি এতিয়া ফচি গ'লোঁ। আৰু আমাৰ নিজৰ নেক্সট প্লেনকেইটা এতিয়া হয়নে নহয় নাজানো আৰু। ঠিক আছে, ভিডিঅ'টো চাই থাকক। এতিয়া আমি তিয়ক আৰক্ষী চকীত উপস্থিত হৈছোঁহি। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে আমি এটা সৰু ৰাইড কৰিছিলোঁ আৰু ভাবিছিলোঁ যে এই ৰাইডটোৰ সমাপ্তিৰ পিছত আমি তিয়ক আৰক্ষী চকীত 2টা গছৰ পুলি ৰোপণ কৰিম। তিয়ক আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতে আমাৰ এই গছ পুলি 2টা ৰোপণ কৰিব। যিহেতু আমাৰ মেইন মটটো হৈছে, আমাৰ স্পিনাৰ্ছ ক্লাবৰ মেইন মটটো হৈছে স্পিন ফৰ গ্ৰীণ। গতিকে আমি পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত আমি 2টা গছ পুলি ৰোপণ কৰিছোঁ। গতিকে ব'লক আমি এই কামভাগি আৰম্ভ কৰোঁ। থেংক ইউ ছাৰ। ঠিক আছে ছাৰ।
এতিয়া আমি তিয়ক আৰক্ষী চকীত গছপুলি ৰুই পেলাই নি মাস্ক বিতৰণ কাৰ্যসূচীটোলৈ যাওঁ বুলি ভাবিছোঁ। বৰ্তমান ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক পিন্ধাটো যে জৰুৰী সেই কথা আমি এৱাৰনেছ এটা ক্ৰিয়েট কৰিবৰ কাৰণে আমি পদক্ষেপ হাতত লৈছোঁ। গতিকে আমি তিয়ক নগৰৰ মাজমজিয়াত আমি মাস্ক বিতৰণ কাৰ্যসূচী কৰিম। গতিকে ব'লক আমি পূৰা ডাইৰেক্ট তাতে লগ পাম। এতিয়া আমি বৰা বজাৰ পাইছোঁহি। তিয়ক আৰক্ষী চকীত বৃক্ষৰোপণ কৰি পেলাই আমি এতিয়া এই বৰা বজাৰৰ সন্মুখতে তিয়কৰ বৰা বজাৰৰ সন্মুখতে মাস্ক বিতৰণ কাৰ্যসূচীটো হাতত ল'ম বুলি ভাবিছোঁ। আমি আজি মানে এইটো একেবাৰে শেষৰ কাৰ্যসূচী আমাৰ, গতিকে মাস্ক বিতৰণ কৰাৰ পিছতে আজি আমাৰ কাৰ্যসূচী সামৰণি পৰিব। আজি বিশ্ব বাইচাইকেল দিৱস উপলক্ষে আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি হৈছে। আজি আমাৰ কাৰ্যসূচীটো এনেকুৱা ধৰণৰ আছিল। তিয়কৰ পৰা লাডুগড়লৈকে আমি এটা চাইকেল ৰেলী কৰিলোঁ। এই চাইকেল ৰেলীৰ মূল মটিভ আছিল যে চাইক্লিংটো প্ৰমোট কৰা, আৰু তাৰপিছত আমি তিয়ক আৰক্ষী চকীত আহি পেলাই আমি গছপুলি ৰোপণ কৰিলোঁ। আৰু তাৰপিছত এতিয়া আমি তিয়ক নগৰৰ মাজমজিয়াত আহি পেলাই মাস্ক বিতৰণ কাৰ্যসূচী হাতত ল'লোঁ। গতিকে সকলোকে আজি এই দিনটোত এটাই অনুৰোধ, চাইকেল চলাই থাকক, বেলেগক চলোৱাই থাকক, সুস্থ থাকক, আৰু লগতে মাস্ক পৰিধান কৰক। আৰু যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ছাইডতে থকা বেল আইকনটো দবাই দিব। ঠিক আছে, আন এটা ব্লগত লগ পাম। বাই বাই।